बरपेटानि हावलियाव दिनै मिरुनि मन्त्रि सर्बानन्द सन'वाला गंसे शिब मन्दिरखौ बेखेवनानै होफैदों। हावलिनि जारिमिनारि शिब मन्दिरखौ बेखेवना होनानै मिरुनि मन्त्रि सर्बानन्द सन'वाला शिब महादेवनि बागै माखासे गोनां बाथ्राफोरखौ बुंथियो। बेखेवनाय समाव मन्त्रि सर्बानन्द सन'वाला मिथिंगा रैखाथिनि सायावबो गोनां बाथ्राखौ फोरमायबावदों। फारसेथिं मोनथाम रायजोनि बिधानसभा बिसायख'थिनि फिथाइखौ लानानै खौरांगिरिनि सिगाङाव गोनां बाथ्राखौ बुंबावदों मिरुनि मन्त्रि सर्बानन्द सन'वाला। बरपेटा रोडनिफ्राय अजय बसुमतारीनि खौरां। धन्यवाद জানাইছো, অভিনন্দন জানাইছো তেখেতসকলে মিলিত প্ৰচেষ্টাৰে মহাপ্ৰভু শিৱৰ আজি প্ৰাণ প্ৰতিষ্ঠা কৰিছে। বহু বছৰ আগতে শিৱ মন্দিৰ প্ৰতিষ্ঠা হৈছিল, এতিয়া সকলোৱে মিলিজুলি ইয়াক সুন্দৰভাৱে নিৰ্মাণ কৰি উলিয়াইছে আৰু এনেধৰণে এই মহাস্থানবিলাকত আধ্যাত্মিক স্থানবিলাকে সমাজখনত সদায় শান্তি সমন্বয় ভাতৃত্ববোধৰ চেতনা প্ৰদান কৰে আৰু মানুহকো বিভিন্ন সংকটৰ পৰা পৰিত্ৰাণৰ বাবে পথ প্ৰদান কৰে। গতিকে সেইবাবে মই হাউলি ৰাইজৰ ভৱিষ্যত সদায় উজ্জ্বল কামনা কৰিছোঁ। সকলো ৰাইজ মিলাপ্ৰীতি থাকক, এনেধৰণে আমি ভক্তিভাৱেৰে মানুহৰ মাজত সমন্বয় আৰু শান্তি প্ৰতিষ্ঠা কৰি যাব লাগে। হয় হয়, প্ৰকৃতি ৰক্ষা কৰিবই লাগিব, কাৰণ প্ৰকৃতি থাকিলে প্ৰাণী থাকিব, হয়নে? গছ লতা পাত খাল বিল জান জুৰি সাগৰ মহাসাগৰ আমি সকলো এই প্ৰকৃতিৰ সৃষ্টি হৈছে প্ৰাণীৰ বাবে। গতিকে প্ৰাণী জগতে যদি নিশ্চিন্ত মনে জীৱন নিৰ্বাহ কৰিব লগা হয়, তেতিয়াহ'লে প্ৰকৃতি পৰিৱেশটো কোনো কাৰণত যাতে বিনষ্ট নহয় তাৰ বাবে সকলোৱে বিশেষভাৱে দায়িত্ব পালন কৰিব, প্ৰকৃতি সংৰক্ষণ কৰিব লাগিব। গতিকে গছ গছনি ৰুব লাগিব। এইটো তাহানিৰ পৰাই আমাৰ সমাজত এই ব্যৱস্থাটো প্ৰৱৰ্তন হৈ আহিছে। আমাৰ উপৰি পুৰুষে কৈছে গছ থাকিলেহে মানুহ থাকিব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কৈছে এক বৃক্ষ দহ পুত্ৰ সম। গতিকে সেই মহান বাণীবিলাকক আমি আমাৰ জীৱনত সঠিকভাৱে বাস্তৱসন্মতভাৱে মূল্যাংকন কৰিব লাগিব। আপোনালোকে সকলোৱে জানে যে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত যোৱা 9 বছৰে 2014 চনৰ পৰা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যৰ উন্নয়নৰ কাম ক্ষিপ্ৰ গতিত চলিছে। ৰাস্তা পদূলি দলং ৰেলপথ ৰাস্তা জলপথ আৰু এয়াৰপোৰ্ট, ইয়াৰ উপৰিও অন্যান্য অনুষ্ঠান প্ৰতিষ্ঠান চিকিৎসালয়ৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ কাৰিকৰী শিক্ষানুষ্ঠান। গতিকে সমগ্ৰ 8খন ৰাজ্যতে যেনেধৰণে উন্নয়নৰ দিশত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই গুৰুত্ব প্ৰদান কৰিলে, নিজেও 56 বাৰতকৈ অধিক সময় উত্তৰ পূৰ্বাঞ্চল ভ্ৰমণ কৰিলে। স্বাধীনতা যোৱা 75 বছৰৰ ভিতৰত তেখেতেই প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী যি উত্তৰ পূৰ্বাঞ্চলক ইমান গুৰুত্ব প্ৰদান কৰি আহিছে। তেখেতৰ 9 বছৰীয়া কাৰ্যকালতে 4,50,000 কোটি টকা নৰ্থ ইষ্টৰ যাতায়াত আৰু যোগাযোগ ব্যৱস্থা সবল কৰিবৰ কাৰণে তেখেতে ব্যয় কৰিছে। গতিকে নৰ্থ ইষ্টৰ কৃষ্টি সংস্কৃতিকো তেখেতে বিশেষভাৱে আজি আগুৱাই নিয়াৰ প্ৰয়াস কৰিছে। আমাৰ গামোচাখনৰ পৰা আৰম্ভ কৰি সুধাকান্ত ভূপেন দাক তেখেতক মৰণোত্তৰভাৱে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান যিটো ভাৰত ৰত্ন প্ৰদান কৰিছে। গতিকে এনেধৰণে প্ৰতিখন ৰাজ্যৰ জনতাৰ মংগলৰ বাবে কাম কৰাৰ বাবে আজি উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক অগাধ বিশ্বাস কৰে, মৰম কৰে আৰু তেখেতৰ প্ৰতি থকা বিশ্বাসৰ বাবে আজি ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ প্ৰতিখন ৰাজ্যতে আজি গঠন হোৱাটো সম্ভৱ হৈছে।